কুখাবোৰ ৰাখি গৈছে নেকি? বহুত দীঘল দীঘল দেই। এডাল ফলা টকটা উলিয়াই পোৱা এই কুন্দা দেখো, এই কুন্দা দেখো মোৰ এমুঠি হৈছে, এমুঠি এই কুন্দা। নমস্কাৰ বন্ধুসকল, শিৱসাগৰ এক্সপ্ৰেছলৈ পুনৰ স্বাগতম। আজি আহিছোঁ গাঁৱৰ মাজত, কুঁহিয়াৰণিৰ মাজত, কুঁহিয়াৰ খেতিৰ মাজত। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিব কেনেকৈ কুঁহিয়াৰৰ পৰা গুড় বনোৱা হয়। ভিডিঅ'টো চাব অন্তলৈকে, সকলো পদ্ধতি দেখা পাব, কেনেকৈ কুঁহিয়াৰ কাটি তাৰ পেৰি তাৰ পৰা গুড় বনোৱা হয়। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ কুঁহিয়াৰ খেতিৰ মালিক, ভাৰতীয় সেনাত কৰ্মৰত আছিল প্ৰাক্তন জোৱান শ্ৰী অতুল নাথ। এখেতৰে খেতি এয়া। দাদা একদম ব্যস্ত কুঁহিয়াৰ কটাত একান্ত মনে। কুঁহিয়াৰবোৰৰ চাইজ বহুত ডাঙৰ, কিন্তু কুঁহিয়াৰবিলাক ইতিমধ্যে কাটি প্ৰায় হৈ গৈছে আৰু এনেদৰে মুঠা মুঠা কৰি কুঁহিয়াৰবিলাক বান্ধিবলৈ আৰম্ভ কৰিছে। ধুনীয়া লাগে, ধুনীয়া লাগে। এজাপ বান্ধ হ'ল নাই? নহয়, এই একণা বান্ধক, একণা বান্ধক। অঁ, মই ভিডিঅ' হৈ আছে। কলগছ ভাঙি উঠাইছে। একে খা। হা হ'ল। কুঁহিয়াৰবোৰৰ এনেদৰে বন্ধাৰো এটা নিয়ম আছে, এটা হিচাপ আছে। এনেদৰে এটা এটা মুঠাত প্ৰায় 30ডাল কুঁহিয়াৰ থাকে। ইয়াক কিছুমানে এক জাপ বুলি কয়, কিছুমানে এক কণা বুলি কয়। 30ডাল কুঁহিয়াৰে এটা জাপ বা এটা কণা। ভৰিত গোটেই হোম সোমালে। ইতিমধ্যে এই এটা জাপ বা এটা কণা সমাপ্ত হৈ গৈছে বান্ধি। এইটো চাওক, কোনে দাঙিব পাৰিব? আহক কাষলৈ। প্ৰায় 50 কিলো ৱেইট হ'ব ইয়াত। ইতিমধ্যে কুঁহিয়াৰ আহি নিজৰ গন্তব্যস্থান পাই গৈছেহি। এইখনক কুঁহিয়াৰ হাল বুলি কোৱা হয়। এখেতলোক ব্যস্ত কুঁহিয়াৰ পেৰাত। কুঁহিয়াৰবিলাক এনেকৈ বিশেষ মেচিনটোত সোমোৱাই ট্ৰেক্টৰখন লগাই ঘূৰাই থকা হৈছে আৰু কুঁহিয়াৰবিলাক এনেদৰে সোমোৱাই সোমোৱাই তাৰ ৰসবিলাক উলিয়াই থকা হৈছে। এই প্ৰকাণ্ড বস্তুটো তাক ভীম বুলি কোৱা হয়। এই দুটাৰ মাজত চেপা খাই খায়েই কুঁহিয়াৰ ৰস ওলাই যায়। মহাবলী ভীমৰ নামতে ইয়াৰ নামকৰণ কৰা হৈছে, ভীম। এই ভাইটি গুড় কেতিয়া খাবলৈ পাম? সোনকালে দিয়া।
এই ঠাণ্ডাত ৰাইজৰ কিছু কষ্ট হৈছে বাৰু কুঁহিয়াৰ পাৰিবলৈ, কিন্তু উপায় নাই। ৰাইজ প্ৰতি নিজৰ কামত কুঁহিয়াৰ ৰস চৌকৈ এইফালেদি বৈ আহিছে। বহুত সহজ যেন লাগিলেও এই কামটো কিন্তু ইমান সহজ নহয়। ঠাণ্ডা, তাতে মেচিন আৰু ভলুকা বাঁহটো একেবাৰে মাথাৰ ওপৰতে হাউলি দিব লাগে প্ৰতিবাৰে। কুঁহিয়াৰ ৰসখিনি আনি এই প্ৰকাণ্ড কেৰাহীখনত ঢালি দিয়া হৈছে। এই কেৰাহীখনৰ চাইজ প্ৰায় 200 লিটাৰ। ইয়াত 200 লিটাৰ কুঁহিয়াৰৰ ৰস ধৰে। এইখন ভৰ্তি কৰিবলৈ হ'লে 12ৰ পৰা 14 কণা কুঁহিয়াৰৰ প্ৰয়োজন হয়। ইয়াক টিচাৰে পূৰণ কৰকচোন। 360ডাল মান কুঁহিয়াৰ লাগে এইখন ফুল কৰিবলৈ। তলত ইতিমধ্যে জুইও দিয়া হৈ গৈছে প্ৰকাণ্ড কাঠ ভৰাই। কুঁহিয়াৰ ৰসৰ ওপৰত এই চালনীখনেদি তাত থকা বিভিন্ন ঔষধিবিলাক নিষ্কাশন কৰি থকা হৈছে। উতল অহাৰ পিছত বিভিন্ন ঔষধিবোৰ ওপৰলৈ গুচি আহে, সেইবিলাকক এই চালনীখন দি চাফা কৰি আছে এইজনে। ফেনটো কাঢ়িলে আৰু ফুৰিব, খেলিবলৈ পাবতো। এতিয়া খেলিবলৈ পাৰিব নহয়, ফেনটো কাঢ়ি হেৰি কৰি দিল আঁতৰি গ'ল। আপুনি মাৰিব সময়তো ধেমালিয়ে নাই। ধোঁৱাৰ মাজতে চালনীৰে এই নিষ্কাশনৰ কাম চলি আছে আৰু কিছু সময় লাগিব এইবিলাক চাফা কৰিবলৈ। এই কেৰাহীখনত উতলি গুড় বনাওঁতে কিমান সময়ৰ প্ৰয়োজন হয় জানেনে? 5ৰ পৰা 6 ঘণ্টা। ইতিমধ্যে কুঁহিয়াৰ ৰস প্ৰচণ্ড বেগেৰে উতলিবলৈ লৈছে। নিষ্কাশনৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, প্ৰায় সমাপ্ত হৈছে আৰু। এনেদৰে উতলি কুঁহিয়াৰ ৰসবোৰ বহুত ডাঠ হৈছেগৈ, প্ৰায় গুড় হোৱাৰ পথত, আৰু কিছু সময় লাগিব। জাতি বাঁহৰ পৰা নিৰ্মাণ কৰা এই বিশেষ মাৰিডালক লেহেতি বুলি কোৱা হয়। মাৰিডালেৰে কেৰাহীখনৰ গুড়বিলাক এনেদৰে লৰাই থকা হৈছে যে ভালদৰে মিহলি হৈ যায় আৰু তলত লাগি নধৰে। গুড় তৈয়াৰ কৰা কাম ইতিমধ্যে সমাপ্ত হৈছে। কিছু ঠাণ্ডা হ'বৰ বাবে এনেধৰণে লৰাই থকা হৈছে। গুড়ৰ এই বিশেষ অৱস্থাটোক লেমটেম বুলি কোৱা হয়। বাল্যকালত স্কুলৰ পৰা আহি এনেদৰে গুড় বনোৱা ঠাইলৈ গৈ হাতত কচু পাত, কলপাত যিহকে পাওঁ তাকে লৈ বা কঁঠাল পাত হ'লেও তাকে লৈ এনেদৰে লেমটেম খোৱা দিনবোৰ এতিয়াও মনত পৰে। লিকটীয়া বহুত ধুনীয়া খাবলৈ। হাতত বাতি, হেতা যিহকে পায় তাকে লৈ ৰাইজ এনেকৈ মাটিৰ কলহত গুড় ভৰোৱাত ব্যস্ত হৈ পৰিছে। কলহটো প্ৰায় মুখলৈকে গুড় ভৰোৱা হ'ব এনেকৈ, আৰু ঠাণ্ডা হোৱাৰ পিছত ই টান হৈ যাব, যিহেতু ইয়াক খাব পৰা হ'ব। এনেদৰে ঘৰত গুড় নিৰ্মাণ কৰা হয়। সম্পূৰ্ণ পদ্ধতিটো দেখিলে আজি।
আধুনিকতাৰ বৰফত এই পৰম্পৰাগত কামবোৰ প্ৰায় বিলীন হৈ গ'ল যদিও গাঁৱে ভূঞে কিছু লোকৰ প্ৰচেষ্টাত বৰ্তমানেও এই কামবোৰ জীয়াই আছে। তাৰে এটি জ্বলন্ত নিদৰ্শন এয়া। লাহে লাহে এই কৃষকৰ সংখ্যাও বাঢ়িছে কুঁহিয়াৰ খেতি কৰাৰ। চৰকাৰে সাহাৰ্য দিয়ক, এনেবোৰ কাম আৰু বৃদ্ধি পাব। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব। পুনৰ অতি সোনকালে এটি নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। শুভৰাত্ৰি।